যোৱাকালি আৰু আজি 19 আৰু 20 জানুৱাৰী 2025 আৰু আজিৰ এই সভাতে আমাৰ আকৌ এটা নতুন দায়িত্ব আমাক দিলে। অহা 3 বছৰ কাৰ্যকালৰ কাৰণে আমাৰ হাগ্ৰামা মহিলাৰ সভাপতি হিচাপে আৰু মোক সাধাৰণ সম্পাদক হিচাপে কাম কৰি যোৱাৰ এটা দায়িত্ব আৰু ডেলিগেট হাউচে প্ৰদান কৰিলে সৰ্বসন্মতিক্ৰমে। তো ইয়াৰ বাবে মই আমাৰ BPF দলৰ যিমান নেতা কৰ্মীসকল আছে, যিমান আমাৰ চেল কমিটিসমূহ আছে, আমাৰ শাখা কমিটিবিলাক আছে, তাৰে লিডাৰসকলক বা একে গ্ৰাছৰুটৰ পৰা যিসকল ডেলিগেটছ আহিছে তেখেতসকলক মই আন্তৰিক ধন্যবাদ তথা শ্ৰদ্ধা জনাইছোঁ। আৰু আমি দায়িত্ব পাইছোঁ হিচাপে আমি দলৰ যিবিলাক নিয়ম নীতি সেইটো আগত ৰাখি আমাৰ BPF দলৰ যিখিনি এই অঞ্চলটো লৈ আমাৰ অসম ৰাজ্যক লৈ আমাৰ যিমানখিনি ৰাজ্যৰ প্ৰতি দায়িত্ব আছে, অঞ্চলৰ প্ৰতি দায়িত্ব আছে, সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মাৱলম্বীসকলৰ প্ৰতি আমাৰ যিটো এটা দায়িত্ব আছে, সকলোৰে সম উন্নয়ন সম বিকাশ, এইটো আগত ৰাখি আমি কাম কৰি যাম। আৰু আমি আশাবাদী আমি আগন্তুক যিটো 2025 নিৰ্বাচন, ইয়াতে আমি একক সংখ্যাগৰিষ্ঠতা লৈ আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত BTC চৰকাৰ গঠন কৰিম আৰু আমি আমাৰ যিখিনি ৰাইজৰ যিটো অভাৱ অভিযোগ, আশা আকাংক্ষা, হপছ এণ্ড এছপাইৰেশ্যন, সেইটো ফুলফিল কৰাৰ কাৰণে আমি কাম কৰি যাম। শাসকীয় দল UPPL বা BJP আপোনালোকৰ কিমান ফেক্টৰ হ'ব পাৰে? তো আমি আমাৰ হিচাপত আমি কাম কৰি আছোঁ। আমি UPPLয়ে হওক বা অন্যান্য BJPয়ে হওক, কংগ্ৰেছে হওক, তেখেতসকলে কেনেকুৱা কাম কৰিছে, কেনেকুৱা দলটো সংগঠন কৰিছে, সেইটো তেখেতসকলৰ কথা। কিন্তু আমি দল হিচাপে যিটো আমি এটা ৰাজনৈতিক আঞ্চলিক স্বীকৃতিপ্ৰাপ্ত আমি ষ্টেট পাৰ্টি হিচাপে নিৰ্বাচন আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দল, এই হিচাপে আমাৰ যিটো লক্ষ্য আৰু উদ্দেশ্যটো আমি লৈ কাম কৰিছোঁ। আৰু আমি আশাবাদী বেলেগ ৰাজনৈতিক দলো থাকিব ইয়াতে, ৰাষ্ট্ৰীয় ৰাজনৈতিক দল, আঞ্চলিক ৰাজনৈতিক দল, তাৰ মাজতে BPF দল সকলোৰে গ্ৰহণযোগ্য এটা দল হিচাপে আমি যেনেকুৱা 2020 চনত আমি বহুত প্ৰত্যাহ্বানকো নেওচি আমি 40টাৰ ভিতৰত 17টা আসন পাই আমি ছিংগল লাৰ্জেষ্ট মেজৰিটি পাৰ্টি আছিলোঁ। বৰ্তমান আমাৰ পজিশ্যন আৰু ইয়াতকৈ অধিক ভাল। আমি সেই হিচাপে আমি বেলেগ ৰাজনৈতিক দল থাকিলেও আমি এই প্ৰত্যাহ্বানবিলাক নেওচি আমি আগুৱাই যাবলৈ আমি সক্ষম হ'ম।